চালাকাটি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে লৰেন্স ইছলাৰীৰ লগত এতিয়া কেনেকুৱা চলি আছে চাওক হিচাপটো কেনেকুৱা লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ ইয়াতে কেণ্ডিডেট হৈছে আগন্তুক যিটো 22 তাৰিখে ইলেকশ্যন হ'ব এইটো কাম আমাৰ কাৰণে বহুত ভাল হৈছে তেওঁ এজন ডেকা ল'ৰা হয় আৰু মানে এনাৰ্জিক থকা মানুহ গতিকে তেওঁ সমাজৰ বা জাতিৰ বিভিন্ন জনগোষ্ঠীৰ কাম কৰিব পাৰিব সেই হিচাপে এটা জাগৰণ আছে আমাৰ চালাকাটিত আজি আপোনালোকে দেখিবলৈ পাইছে যে আজি পুথিয়াগত প্ৰায় 100 জনতকৈ অধিক মানুহ জইন কৰিছে এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ ইয়াতে বুলি নহয় অলপ আগতে আমি উত্তৰলাকত লাটাকতো জইন কৰি আহিলোঁ এইদৰে এটা আমাৰ চালাকাটিত এটা জোৱাৰৰ উঠছে কি জইন কৰাৰ কাৰণে নিশ্চয় বিটিআৰ যি মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ আমাৰ ইউপিপিএল দলৰ সভাপতি লগতে আমাৰ ইউপিপিএল সভাপতি হোৱাৰ লগে লগে তেওঁ আমাৰ বিটিআৰৰ চিফ বৰ্তমান গতিকে তেওঁৰ নেতৃত্বত বিটিআৰত এই 26টা জনগোষ্ঠীৰ মানুহত যি ঐক্যতা আনিব পাৰিছে ঐক্যবোধ আনিব পাৰিছে এটা সময়ত যি অশান্তিৰ পৰিৱেশ আছিল সেই অশান্তিৰ পৰিৱেশত প্ৰমোদ বড়োৰ নেতৃত্ব লোৱাৰ পৰাই আজি ক্ৰমান্বয়ে এই 5 বছৰত এনেকুৱা ধৰণৰ বিটিআৰৰ পৰিৱেশ হ'ল আজি বিভিন্ন জনগোষ্ঠীৰ মানুহে 26টা জনগোষ্ঠীৰ মানুহে বিটিআৰ অঞ্চলত প্ৰমোদ বড়োৰ আমাৰ ইউপিপিএল দলৰ প্ৰতি আকৰ্ষিত হৈছে যাৰ ফলত আমাৰ চালাকাটিত মানে লৰেন্স ইছলাৰী জিকাটো প্ৰায় একদম ক্লিয়াৰ হৈ গৈছে জাষ্ট ফৰ ইলেকশ্যনটো বাকী আছে আৰু এই আনুষ্ঠানিক কিছু ঘোষণাৰ বাকী আছে হয়তো 26 তাৰিখে আপোনালোকে গম পাব ৰাইজে ইয়াৰ ওপৰতে এইবাৰ মানে এটা আস্থা ৰাখি আগন্তুক দিনত চালাকাটিত যি 12 নং সমষ্টিত এইখন ৰাইজৰ উন্নতি কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে আৰু সেই ব্যৱস্থা ৰাইজে আঁকোৱালি লৈছে আৰু যাৰ ফলত চালাকাটিটো মানে জিকি যোৱাৰ এটা একেবাৰে পূৰ্ণ হ'ব মানে অলৰেডি মানে চিগনালি পোৱা গৈছে ৰাজবংশী জনগোষ্ঠীসকলৰ যি ছাপোৰ্ট ইউপিপিএল দলক এটা সময়ত ইউপিপিএল দলৰ ৰাজবংশীৰ অলপ কিবা নাছিল কিন্তু হয়তো প্ৰমোদ বড়ো আজি নেতৃত্ব লোৱাৰ পিছৰ পৰা বা লৰেন্স ইছলাৰী ডাঙৰীয়াহঁতে নেতৃত্ব লোৱাৰ পৰাই আমাৰ বিটিআৰ অঞ্চলত এটা যি শান্তিৰ পৰিৱেশ ঘূৰি আনিছিল যাৰ ফলত ৰাজবংশীসকলেও আজি ইউপিপিএল দলত আহিছে আৰু ময়ো এজন কোচ ৰামচীৰ এটা সময়ত সংগ্ৰামী হত্যাৰ লগত জড়িত হৈ আছিলোঁ আৰু মই ক্লাছৰ সভাপতি আছিলোঁ এটা সময়ত আৰু সেই হিচাপে মই বিটিআৰ বাসিন্দা হিচাপত মই ইউপিপিএলত যোগদান কৰিছোঁ মই ভাবোঁ আগন্তুক দিনত আমাৰ চৰকাৰেতো চৰকাৰ গঠন কৰিবই প্ৰমোদ বড়োই এই প্ৰমোদ বড়োই চিফ হ'ব গতিকে আমাৰ কোচ ৰামচীৰ যিগিলা সমস্যা আছে এই সমস্যাসমূহ আমাৰ চিফৰ লগত প্ৰমোদ বড়ো ডাঙৰীয়াৰ আলাপ আলোচনাৰ মাজেৰে মানে কেনেকৈ সমাধান কৰিব পাৰে পৰ্যায়ক্ৰমে এইটো ব্যৱস্থা কৰা হৈছে তো গতিকে আমাৰ ৰাজবংশী মানুহ আজি বহুত আছে কিন্তু ৰাজবংশী মানুহ বহুত ছাপোৰ্ট আহিছে আগতকৈ গতিকে এইটো আমাৰ কাৰণে শুভ লক্ষণ খালি ৰাজবংশী বুলিয়েই নহয় আমাৰ এটা বিটিআৰ এটা সুন্দৰ যে পৰিৱেশ গঢ়ি তুলিব পাৰিছে প্ৰমোদ বড়োই সেইটো লৈ আমাৰ এটা আগন্তুক দিনলৈ কোচ ৰামচীসকলক এটা ইচ্ছা আছে কিবা আশা আছে এইটোতো মই কৈ আছোঁ এতিয়ালৈ যিটো আমি ট্ৰেণ্ড দেখা পাইছোঁ এতিয়া যোৱাৰ যিটো দেখিবলৈ পাইছোঁ হয়তো 20,000ৰ অধিক ভোটত জিকিব মানে চাওক এইটোতো ৰাইজে গম পাইছে কি কৰিছে কি নকৰে আমি ইউপিপিএল কাৰো সমালোচনা নকৰে কিন্তু আমি হৈছে কামৰ জৰিয়তে মানে হেৰি কৰা পৰিচয় দিবা আৰু প্ৰমোদ বড়োই সেইখিনি কৰিব পাৰিছে যাৰ ফলত আমি কোনে কি কৰিছে এইবিলাক আমি সমালোচনাৰ ওপৰত ৰাইজেই বিবেচনা কৰি আছে যাৰ ফলত আজি ৰাইজ কিয় আহিছে আমাৰ দলত নহয় জানো গতিকে আমি ইউপিপিএল দল হৈছে শান্তিৰ দল ঐক্যতাৰ দল বিভিন্ন জনগোষ্ঠীৰ মাজত কেনেকৈ সমন্বয় গঢ়ি তুলিব পাৰে এই উদ্দেশ্য ৰাখিহে আগন্তুক দিনলৈ কাম কৰাৰ উদ্দেশ্য লৈছে আৰু বিভিন্ন জনগোষ্ঠীৰ আজি বিভিন্ন উন্নয়নমূলক কামৰ কাৰণে ব্যৱস্থা লৈছে আৰু ৰাইজে ইতিমধ্যে অৱগত হৈছে আৰু এটা আমাৰ কাৰণে ভাল হৈছে শুভ লক্ষণ এইটো হয়তো ভাৰত চৰকাৰে মানে ব্যৱস্থা লোৱা নাই যিটো আমাৰ কোচ ৰামচী ভাষা সেই ভাষাটো প্ৰমোদ বড়োই এটা সৰু গভৰ্ণমেণ্ট বিটিআৰ ৰিজনেল এটা চৰকাৰ এই চৰকাৰে যে কোচ ৰামচীৰ এটা মান্যতা স্বীকাৰ কৰিছে এইটো আমি ক'ব লাগিব কিন্তু আমি অসম চৰকাৰতো আবেদন জনাইছোঁ যে প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি চৰকাৰ ইউপিপিএল দলে তেওঁ যে বিটিআৰ গভৰ্ণমেণ্টে যে আমাৰ কোচ ৰামচীৰ ভাষাটো শিকোৱাৰ কাৰণে LP স্কুল পৰ্যায়ৰ 14টা LP স্কুল আছে প্ৰথম পৰ্যায়ৰ কাৰণে এইটো আমাৰ কাৰণে ভাল হৈছে আমি কোচ ৰামচী হিচাপে আদৰণি জনাইছোঁ যাতে আগন্তুক দিনত এইদৰে আমাৰ কোচ ৰামচীৰ ভাষা সংস্কৃতিৰ ভিতৰত আগবাঢ়াই লৈ যাব পাৰিব আগন্তুক দিনত আমাৰ কোচ ৰামচী ভাষা আকৌ আগবাঢ়ি যাব এইটো কাৰণে আমি কোচ ৰামচীসকলে এটা ধন্যবাদ জ্ঞাপন কৰিব লাগিব ঠিক আছে ধন্যবাদ